Assam Hills Area Development Minister Jugen Mahan, Lapen Karbi Anglong Autonomous Council CEM Dr. Tuliram Longhang Atumari Dengpen, Pini Dipurong Supi Sarsing Teron Langkung Habe Memorial Town Hall along, Suri Hinira Inkoira Hini Anikan, Higher Secondary School Satlang Kiun, Pin So Arlo Kado Kawe Bang Paro Plira, Bang Troxia Tumapan, Scooty Hum Ron Pontanglo. Suri Hinira Inkoira Hini Anikan, Karbi Anglong Lapen, West Karbi Anglong Pangrumpet, Bang Paro Plira, Bang Troxi Arisoi Jangatum Higher Secondary School Satlang, Mesen Alakha Pen Cipa Undu. Alani Dumapan Pini Dipurong Supi Sarsing Teron Langkong Habe Memorial Town Hall along, Dr. Banikanta Kakotia Menpen, Bang Putin Apan Scooty Hum Lapen, Scooty Asabi Lapen Ang Tegalo Aluhia Tumari Dengpen Ron Pontanglo. Scooty Kera Namai Pialong Assam Hill Area Development Minister Jugen Mahan, Karbi Anglong Autonomous Council CEM Tuliram Longhang, Lapen Arisang Hotum Chitong Dunsi, Pan Trok Kepen Akiong Alakha Kelong Asami, Lapen Pan Trok Sike Prapopen Akilepen, Satlang Kiun Pin Sumarapan, Scooty Ronsi, Toklang Kachali Aham Pangapan, Aning Parung Ponlo. West Karbi Anglong, East Karbi Anglong, Hotel Mili, 407. Jovar Pangka se 231 এবার কার্বি আংলং যেটা স্থায়ী শান্তি অহাৰ লগে লগে যে শিক্ষা ক্ষেত্ৰতো এনেধৰণৰ পৰিৱৰ্তন আহি আছে মেডিকেল সিট আগতে যোৱাবাৰ আমি মেডিকেল সিটবিলাকত কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা একালীন সাহায্য 50 কেণ্ডিডেটবিলাক যিবিলাকৰ মেডিকেল এণ্ট্ৰেঞ্চ পাইছে 21 আছে এবাৰ 49 পাৰ্টি ধৰক যোৱাবাৰ APEC পাস কৰা টোটেল আছে মাত্ৰ 5 জন এবাৰ 14 লৈকে আহিছে গতিকে এনেধৰণৰ কাৰ্বি আংলঙৰ শিক্ষা ক্ষেত্ৰত আগবাঢ়ি আছে আৰু আমি যিমান পাৰোঁ অসম চৰকাৰৰ আলাপ আলোচনা কৰি আমি এই এডুকেশ্যনৰ ক্ষেত্ৰত এটা মডেল এডুকেশ্যন বৰ্তমান তেখেতে সিদ্ধান্ত লৈছে যে স্কুলবিলাক এটা মডেল স্কুল হিচাপে ল'ব বিচাৰিছে এইবিলাকৰ স্কুল মডেল স্কুল হিচাপে ল'ব বিচাৰিছে আগত ডিছমেণ্টেল কৰি যে যিবিলাকৰ স্কুল এডুকেশ্যনৰ এতিয়া প্ৰাইভেট স্কুলবিলাকৰ নিচিনা যে এটা গভৰ্ণমেণ্ট স্কুল এটা মডেল স্কুল হিচাপে ল'ব বিচাৰিছে কাৰ্বি আংলঙৰ বহুত স্কুলবিলাকে বিচাৰিছে নামবিলাক আমি দিলোঁ এনেধৰণৰ কাৰ্বি আংলঙৰ এটা পৰিৱৰ্তন আগবাঢ়ি আছে স্থায়ী শান্তি হোৱাৰ লগে লগে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক ধন্যবাদ দিব লাগিব তেখেতৰ চেষ্টা ফলতে কাৰ্বি আংলঙৰ স্থায়ী শান্তি হৈছে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি এইটো এটা স্থায়ী শান্তি আমাৰ হৈছে Sir, 470 space and out of by Till 407 of the soil, শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে শিক্ষাৰ দিশত আগবাঢ়ি গৈছে আৰু যিবিলাক মই জিলা দেখিছোঁ শিক্ষাৰ দিশত আগবঢ়া এইবিলাক উন্নতিৰ দিশত যথেষ্ট আগবাঢ়িছে শিক্ষাই এটা জাতিৰ উন্নয়নৰ নিৰূপণ কৰে আমি আজি প্ৰায় ছাত্ৰীসকলক বিশেষকৈ 60% ছাত্ৰী যিসকলে 60% মাৰ্ক লৈ পাছ কৰিছিলে হাই ছেকেণ্ডেৰীত আৰু যিসকল 75% পাছ কৰিছিলে ছাত্ৰ তেওঁলোককে দিয়া হৈছে 407 জনক গতিকেলৈ আমি তেওঁলোকক এটা সন্মান দিছোঁ এইটো এটা তেওঁলোকৰ কাৰণে এটা উদগনি আৰু মৰম চেনেহ আছে শ্ৰদ্ধা আছে আশীৰ্বাদ আছে এই স্কুটিত যাতে তেওঁলোকে ভৱিষ্যতে আৰু ভাল ধৰণে তেওঁলোকে ৰিজাল্ট কৰক পঢ়াৰ দিশত আগবাঢ়ক আৰু তেওঁলোকে জাতি দেশৰ সেৱা কৰিবৰ কাৰণে তেওঁলোকে ভাল ভাল অফিচাৰ হওক আমি IAS হওক APSC হওক ডক্টৰ ইঞ্জিনিয়াৰ এইখিনিৰ পৰা আশা কৰোঁ মেধা ছাত্ৰীসকলে সমাজখনৰ সুৰক্ষিত কৰিব লাগিব মেধা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত সমাজে দেশে বা চৰকাৰে বহু আশা কৰে তেওঁলোকে সুশিক্ষাৰে শিক্ষিত হৈ সমাজখনৰ গুৰি ধৰক পিতৃ মাতৃৰ সপোন বাস্তৱত ৰূপায়িত কৰক সমাজখনলৈ এটা গৌৰৱ কঢ়িয়াই আনক এনেধৰণৰ চিন্তাৰ যাতে প্ৰতিফলন ঘটে তাৰে লক্ষ্যৰে ডক্টৰ বাণিকান্ত কাকতিৰ নামত আমি বঁটা প্ৰদান কৰিছোঁ আজি খুব ভাল লাগিছে আমি সমগ্ৰ অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতে যেনেকৈ কথা দিছে তেনেকৈ কাম কৰিছে সেই কথা আৰু কামৰ মাজত আজি কোনো পাৰ্থক্য নাই আৰু এই ঘোষণা তেখেতৰ যি ঘোষণা ইতিমধ্যে অসমত কৰি আছে প্ৰতিটোৱে কাৰ্যকৰী হৈছে ইতিমধ্যে প্ৰায় জিলাত এইবিলাক উন্নয়নৰ প্ৰচেষ্টা চলি আছে
আমি জানুৱাৰী কাৰ্বি আংলঙতো এটা উন্নয়নৰ যজ্ঞৰ এক মহা আন্দোলন আৰম্ভ হ'ব, য'ত সকলো ডিপাৰ্টমেণ্ট এডুকেশ্যনৰ হওক, PWD হওক, অন্যান্য ইৰিগেশ্যনৰ সকলো ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াতে আমি আধাৰিলা কৰিম। গতিকে মই ভাবোঁ এতিয়া পাহাৰীয়া জিলা কাৰ্বি আংলং যথেষ্ট আগবাঢ়ি গৈছে আৰু অসমৰ ভিতৰতে এখন ভাল জিলা, আৰু ভৱিষ্যতে আৰু ইয়াক আমি উত্তৰণ ঘটাবৰ কাৰণে টুৰিষ্ট এট্ৰেক্ট কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈ আছে। মই ভাবোঁ এইখিনি দিশত আমি আগবাঢ়ি গ'লে এই জিলাখনে এটা উন্নয়নৰ মাত্ৰাত